নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ একেলগে চাওঁ আহক এইটো ভিডিঅ'ত চাওঁ আহক বিশেষ আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ 9টা খবৰ। আজিৰ প্ৰথমটো খবৰ, বিজেপিৰ বিৰুদ্ধে নিৰ্বাচন খেলিব আনন্দ মিশ্ৰই। বক্সাৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলিব আনন্দ মিশ্ৰই। এই মুহূৰ্তৰ এটা বিগ আপডেট। বিজেপিৰ পৰা টিকট বঞ্চিত হোৱাৰ পিছতেই আনুষ্ঠানিক ঘোষণা SP আনন্দ মিশ্ৰৰ। নিৰ্বাচন খেলাৰ স্থিতিত অটল আনন্দ মিশ্ৰ। যিকোনো দলৰ পৰা হ'লেও নিৰ্বাচন খেলাৰ সিদ্ধান্ত IPS আনন্দ মিশ্ৰ। এই মুহূৰ্তৰ এটা বিগ আপডেট। প্ৰয়োজন হ'লে নিৰ্দলীয়কৈ হ'লেও নিৰ্বাচন খেলাৰ সিদ্ধান্ত আনন্দ মিশ্ৰ। বক্সাৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলিব প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীয়ে। বক্সাৰৰ ৰাইজৰ স্বাৰ্থত মই নিৰ্বাচন খেলিবলৈ প্ৰস্তুত, এই মন্তব্য IPS আনন্দ মিশ্ৰৰ। এয়া বক্সাৰৰ সন্মানৰ যুদ্ধ, আনন্দ মিশ্ৰৰ মন্তব্য। বিজেপিৰ পৰা টিকট নোপোৱাৰ পিছতে বক্সাৰৰ সমষ্টিত হৈছিল প্ৰতিবাদ। ৰাজপথলৈ ওলাই আহিছিল বক্সাৰৰ শ শ লোক। বক্সাৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলিব আনন্দ মিশ্ৰ। এতিয়া আছে পৰৱৰ্তী খবৰ। বিহুৰ পিছতেই মেট্ৰিকৰ ফলাফল, মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে মেট্ৰিকৰ ফলাফলৰ দিন। ৰাইজৰ লাখ লাখ শিক্ষাৰ্থী আৰু অভিভাৱকৰ বাবে ডাঙৰ খবৰ। এই মুহূৰ্তৰ এটা বিগ আপডেট জনাই গৈ আছোঁ আপোনালোকক। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল দিন ঘোষণা কৰা হৈছে। দিন ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীৰ ফলাফল দিন ঘোষণা কৰা হৈছে। 19 পৰা 21 এপ্ৰিলৰ ভিতৰত ঘোষণা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ বাবে পূৰ্ণগতিত চলি আছে কাম। নিৰ্বাচনী প্ৰচাৰৰ মাজতে ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাইজৰ লাখ লাখ শিক্ষাৰ্থী আৰু অভিভাৱকৰ বাবে ডাঙৰ খবৰ। এতিয়া আছে পৰৱৰ্তী খবৰ। চাৰ্জত থকা অৱস্থাতে ই-ৰিক্সাৰ বিস্ফোৰণৰ সৈতে উকাব ঘটনা। অৰ্থাৎ ই-ৰিক্সাৰ ভয়ংকৰ বিস্ফোৰণৰ ফলত 7জনৰ প্ৰাণ গৈছে। চাৰ্জত লাগি থকা সময়তে বিস্ফোৰিত হয় এই ই-ৰিক্সাখন। ই-ৰিক্সাৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ অগ্নিকাণ্ডৰ সংযোগ হয়। এই অগ্নিকাণ্ডৰ ফলত ভয়ংকৰ ক্ষতি হয়। একেটা পৰিয়ালৰ 7জনকৈ লোকৰ কৰুণ মৃত্যু ঘটে। মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত সংঘটিত হৈছে এই ঘটনা। এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত। ওচৰতে থকা কাপোৰৰ দোকানৰ বাবে ভয়ংকৰ ৰূপ লয় অগ্নিকাণ্ড। ওচৰতে থকা আসলাম টেইলৰ নামৰ দোকানখনত লাগে জুই। ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। এতিয়া আছে পৰৱৰ্তী খবৰ। হেকাৰৰ কবলত অসমৰ শিল্পী সমাজ। হেকাৰৰ টাৰ্গেট হৈ পৰিছে এতিয়া অসমৰ শিল্পীসকল। হেকাৰৰ টাৰ্গেট অসমৰ শিল্পী সমাজ। এটা খুবেই বেয়া খবৰ, শেষ হৈছে ইজনৰ পিছত সিজন কণ্ঠশিল্পীৰ ছ'চিয়েল মিডিয়াৰ একাউণ্ট। এই মুহূৰ্তত এটা বেয়া খবৰ জনাই গৈ আছোঁ আপোনালোকক। কণ্ঠশিল্পী দিক্ষু শৰ্মাৰ ইউটিউব একাউণ্টটো বৰ্তমান শেষ হৈ গৈছে। নীলোৎপল বৰাৰ ইউটিউব একাউণ্টটো শেষ কৰিছে দুষ্ট চক্ৰই। কণ্ঠশিল্পী সুবাসনা দত্তৰ ফেচবুক একাউণ্ট শেষ কৰি পেলাইছে দুষ্ট চক্ৰই। পৰিচালক সৌৰভ কাকতিৰ এটা ইউটিউব চেনেল পৰিছে হেকাৰৰ কবলত। একাউণ্টসমূহ ৰিকভাৰৰ চেষ্টা কৰিও বিফল হৈছে শিল্পীসকল। হেকাৰৰ টাৰ্গেট অসমৰ এতিয়া শিল্পী সমাজ। এতিয়া আছে পৰৱৰ্তী খবৰ। 50 বছৰৰ পিছত বিশেষ সূৰ্যগ্ৰহণৰ সময়ত সাৱধান হওক আপুনি। 8 এপ্ৰিলত হ'ব বিৰল মহাজাগতিক পৰিঘটনা। বিৰল ক্ষণৰ সাক্ষী হ'ব বিশ্ববাসী। এই মুহূৰ্তৰ এটা বিগ আপডেট জনাই গৈ আছোঁ আপোনালোকক। 50 বছৰৰ পিছত বিশেষ সূৰ্যগ্ৰহণ। 50 বছৰৰ পিছত হ'ব এই বিশেষ সূৰ্যগ্ৰহণ। দুপৰীয়া 2:12 সূৰ্যক গ্ৰাস কৰিব এই গ্ৰহণে। 7 মিনিট 14 ছেকেণ্ডৰ বাবে হ'ব পূৰ্ণ গ্ৰাস সূৰ্যগ্ৰহণ। জ্যোতিষীৰ মতে কি কি কৰিব আৰু কি কি নকৰিব এই বিশেষ ক্ষণত জানি লওঁ আহক এই প্ৰতিবেদন। জ্যোতিষীৰ বিধান অনুসৰি এইকেইটা কাম ভুলতো নকৰিব। পাৰিলে এই দিনটোত উপবাসে থাকক।
পাৰিলে আপুনি এই দিনটোত উপবাসে থাকিবলৈ চেষ্টা কৰক। খালী চকুৰে নাচাব সূৰ্যগ্ৰহণ। আপুনি খালী চকুৰে প্ৰত্যক্ষ নকৰিব সূৰ্যগ্ৰহণ। গ্ৰহণৰ সময়ত ৰন্ধা বঢ়া নকৰিবলৈ পৰামৰ্শ জ্যোতিষীৰ। জ্যোতিষীসকলে নিৰ্দেশ কৰিছে গৰ্ভৱতী মহিলাক গ্ৰহণৰ সময়ত ঘৰৰ বাহিৰলৈ নোলাবলৈ পৰামৰ্শ দিছে। গ্ৰহণৰ সময়ত নকৰিব কটা ছিঙা কাম। কটা ছিঙাৰ কাম কৰিবলৈ হাক দিছে। গ্ৰহণৰ সময়ত মন প্ৰফুল্লিত কৰি ৰখাৰ আহ্বান। গ্ৰহণৰ সময়ত বাদ বিবাদ কৰিলে লাভ নকৰে পূৰ্বপুৰুষৰ আশীৰ্বাদ। মন্দিৰত থকা মূৰ্তি হাতেৰে স্পৰ্শ নকৰাৰ পৰামৰ্শ দিছে জ্যোতিষীসকলে। আৰু আপুনি গ্ৰহণৰ সময়ত স্তুতি কৰক সূৰ্য দেৱতাক। সূৰ্যগ্ৰহণৰ সময়ত আপুনি স্তুতি কৰক। সূৰ্য দেৱতাৰ মন্ত্ৰ উচ্চাৰণৰ পৰামৰ্শ জ্যোতিষীসকলৰ। 8 এপ্ৰিলত হ'ব বিৰল মহাজাগতিক পৰিঘটনা। এতিয়া আছে পৰৱৰ্তী খবৰ। 7.2 প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্প। উচ্চ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল এখন দেশ। এই মুহূৰ্তৰ এটা বিগ আপডেট জনাই গৈ আছোঁ আপোনালোকক। মুহূৰ্তৰ ভিতৰতে কঁপি উঠিল সকলো। কেমেৰাত বন্দী ভূমিকম্পৰ ভয়াৱহ দৃশ্য। চকুৰ প্ৰসাৰতে সকলো নষ্ট হৈ গৈছে, সকলো ধ্বংস হৈ গৈছে। 7.2 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল টাইৱান। টাইৱানক এইদৰে জোকাৰি গৈছে ভূমিকম্পই। টাইৱানৰ ৰাজধানী টাইপে আটাইতকৈ বেছি প্ৰভাৱিত হৈছে ভূমিকম্পত। ভূমিকম্পৰ পাছত এতিয়া ছুনামিৰ সতৰ্কবাণী। এতিয়া আছে পৰৱৰ্তী খবৰ। এতিয়াৰে পৰা আৰু বেয়া নহয় আপোনাৰ চিভিল স্ক'ৰ। চিভিল স্ক'ৰ বেয়া হোৱাৰ বেংক গ্ৰাহকলৈ জৰুৰী খবৰ। এই মুহূৰ্তৰ এটা ভাল খবৰ। এতিয়াৰে পৰা আৰু বেয়া নহয় আপোনাৰ চিভিল স্ক'ৰ। ক্ৰেডিট স্ক'ৰক লৈ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ ডাঙৰ সিদ্ধান্ত। কেইবাটাও নিয়ম বান্ধি দিছে RBIৰ তৰফৰ পৰা। ঋণ ঘূৰাব নোৱাৰা গ্ৰাহকৰ তালিকা চিভিল কোম্পানীক দিয়াৰ পূৰ্বে জনাব লাগিব গ্ৰাহকক। ইমেইলৰ জৰিয়তে গ্ৰাহকক জনাব লাগিব চিভিল কোম্পানীয়ে। RBI সতৰ্কবাণী। যদিহে গ্ৰাহকৰ কোনো ধৰণৰ অনুৰোধ নাকচ কৰে তেন্তে ইয়াৰ কাৰণ কি সেয়া জনাব লাগিব গ্ৰাহকক। বছৰত এবাৰ গ্ৰাহকক দিব লাগিব বিনামূলীয়া ক্ৰেডিট স্ক'ৰ ৰিপৰ্ট। গ্ৰাহকৰ অভিযোগ থাকিলে 30 দিনত সমাধান কৰিব লাগিব ক্ৰেডিট কোম্পানীয়ে। অন্যথা চিভিল কোম্পানীয়ে প্ৰতিদিনে ভৰিব লাগিব 100 টকাকৈ জৰিমনা। আজিৰ ভিডিঅ' ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আহোম।